দুখীয়া ঘৰত জন্ম লৈ চাবা, তেতিয়াহে বুজিবা জীয়াই থাকিবলৈ জীৱনটো কিমান কঠিন আৰু ভোকত থাকিও সুখত থকাৰ অভিনয় কৰা কিমান কঠিন। বোলে ধনীয়ে ধনৰ মূল্য বুজি পায়, দুখীয়াই দুখীয়াৰ মূল্য বুজি পায়। আৰু তুমি যদি মোক ভাল পাইছা ন, তেতিয়াহ'লে তুমি অসমৰ ভিতৰত ভাল ৰিজাল্ট কৰিছা, কেনেকৈ পঢ়িছিলা? দাদা মই দিনটো 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টাই পঢ়োঁ। ৰাতি যেতিয়া আমাৰ ঘৰত লাইন থাকে মই ধূপৰ পোহৰত পঢ়োঁ, জোনাকী পুৰা বটলত ভৰাই ভৰাই পঢ়োঁ, আৰু বিজুলী ঢেৰেকনি মাৰিলে মই বিজুলী ঢেৰেকনি পোহৰতো পঢ়োঁ। আৰু আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, গছৰ ওপৰত তিঠি পঢ়িব লগা হয়, আৰু মোৰ কিতাপ নাই। মই কিতাপ নথকা অৱস্থাত মই নিজে কিতাপ লিখি পাছ কৰিছোঁ দাদা। ঘৰত নাই, ঘৰত আছো, থানাত নাই। ঘৰত আছো, থানাত নাই, থানাত আছো, ঘৰত নাই। লকডাউন দিছে কাৰণে আহিব যে পোৱা নাই। এইজনীয়ে কেনেকুৱা কৰিছে ভাই? ক'ত আছিলি ইমান দিন? ককাইদেউ আছিলো নগাঁও, পালোগে 6 গাঁও। মাছখন লগাই লওক, নহলে মই ভয় খাম। এতিয়া পনপনাই ঘূৰি ফুৰিছ? বাইক লাগে যি কা, বহুত প্ৰশ্ন কৰিছা, বহুত বনাইছে গা। আছেনে আছে ইচ্ছা? আৰে ৰেপাৰ গৈ ভিতৰৰ পৰা লাগে যায়। কিল 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 কিলাই দিম তোমাৰ লাহি কঁকালত, বেয়া হলে নাপাবা।